মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ লাহৰীঘাট বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ বৃহত্তৰ বৰালিমাৰীত। আমি যোৱা 29 জুন তাৰিখে বৃহত্তৰ বৰালিমাৰীত 6 মাহ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত এখন বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ অসমীয়া কাকত দৈনন্দিন বাৰ্তা কাকতখনত। আৰু সেই বাৰ্তা কাকতৰ বাতৰি পোৱাৰ পিছত এনেদৰে বিদ্যুৎ সেৱাৰ লোকসকলে আহি আজি বৃহত্তৰ বৰালিমাৰীত বিদ্যুৎ সেৱা আকৌ পুনৰ এবাৰ সংযোগ স্থাপন কৰিবলৈ তেখেতসকলে অহৰহ কাম কৰা পৰিলক্ষিত হৈ আছে। ইফালে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ সমাগত আৰু ঈদৰ আগতে কাম সম্পন্ন কৰিব বুলি ইতিমধ্যে বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াসকলে প্ৰতিশ্ৰুতি ব্যক্ত কৰে DD নিউজৰ কেমেৰাত। আপোনালোকে কামখিনি কিমান দিনৰ ভিতৰত কৰিম বুলি ভাবিছিলে? আমিতো যিমান পাৰোঁ সোনকালে উঠাই দিওঁ। আমি ঈদৰ আগতো 2টা ছাইড কাৰেণ্ট দিম বুলিও লাগিছোঁ। মানে কণ্ট্ৰেক্টৰে কাম পাইছিল যদিও কিবা অসুবিধাৰ কাৰণে কাম কৰিব পৰা নাছিলে। এতিয়া পানী হৈ গ'ল, পানী হোৱাতে আমি গাঁত খান্দিব নোৱাৰা হৈ আছোঁ। অলপ গাঁত খান্দিলে পানী ওলায়। এতিয়া আমি মেচিনৰ ব্যৱস্থা কৰিছোঁ, মেচিন লৈ আহিছোঁ, মেচিন দি আমি গাঁত খান্দিবলৈ কথাখিনি তাৰ ব্যৱস্থা কৰিছোঁ আৰু যিমান পাৰোঁ সোনকালে দিয়াৰ ব্যৱস্থা কৰিম। কিয়নো আমাৰ অফিচৰ ফালৰ পৰাও বহুত যোগাযোগ কৰিছোঁ, অফিচৰ ফালৰ পৰাও আহিছোঁ, মই বজাৰ কৰি আছোঁ কামখিনি। এতিয়া প্ৰায় 4 মাহ 5 মাহ ধৰি এই অঞ্চলৰ যে বিদ্যুৎ সৰবৰাহ কৰা নাছিলে, গতিকে আমি যিমান পাৰোঁ সোনকালে এতিয়া কাম কৰিবলৈ যত্ন কৰি আছোঁ। আমি পাৰ্টি এটা লগাই আছোঁ, আজি কালিৰ পৰা আৰু এটা পাৰ্টি আনিম, 2টা পাৰ্টি লগাই যিমান পাৰোঁ আমি কাম স্পীডত লৈ যাওঁ। ঈদৰ আগত সম্পন্ন ঈদৰ আগত আমি 2টা পাৰ্চন দিবলৈ যত্ন কৰিম। 2টা পাৰ্চন হয়তো দিব পাৰিম আমি ঈদৰ আগত, ঈদটো পালেহিয়ে, গতিকে তাকেই আমি অলপ খৰধৰকৈ কামখিনি কৰি আছোঁ।